Good morning, happy Sunday and welcome back to my channel Big Quick Foodies. Aru aji moi bonam pork. ভিডিওটো আৰম্ভণিতে এটা কথা কওঁ কিয় আমি বহুতে পৰ্ক খাওঁ কিন্তু কিছুমানে নাখায় নোখোৱা সকলে যদি কেনেবাকে দেখে তেন্তে বেয়া নাপাব আৰু খাই ভাল পাওঁ কাৰণে দিলো আসলে আৰু মোক কোনোবাই কৈছিল আসলে যে আপুনি পৰ্কৰ ৰেচিপি এটা ইউটিউবত দিব পাৰে দেখোন সেই কাৰণে মই দিলো আজি যেটো ৰেচিপি দিছো হেতু বহুত ইজি হয় টেস্টিও হয় খাবলৈ আপোনালোকে বনাই চাব পাৰিব আৰু যদি ভিডিওটো চাই ভাল পায় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে শেয়াৰ কৰি দিব ভিডিওটো আৰম্ভণিতে কৈ থৈছো মানে বনোৱাৰ মাজত কথা কৈ নাথাকো তেতিয়া বেছি দীঘল হৈ যায় বাকি ভিডিওটো চাওক এতিয়া মই পৰ্ক ড্ৰাই ফ্ৰাই বনাবলৈ আধা কেজি লৈছো আৰু এয়া ফাৰ্স্ট এনেকে কুকাৰ এটাত লৈ মানে এটা হুইসেল মাৰি দিম আৰু যাতে ভালকে সিজক এইফালে মই পৰ্কখিনি সিজাই আছো আৰু পৰ্ক ড্ৰাই ফ্ৰাই বনাবলৈ যিখিনি বস্তু প্ৰয়োজন হ'ব সেইখিনি মই এতিয়া আপোনালোকক দেখাই দিছো ইয়া হৈ গল শুকান জলকীয়া দুটামান মই এনেকে সৰু সৰুকে চিঙি ললো তিনটা আছে ইয়াত আৰু ইয়াত মই 5 ফুটা নহৰু এনেকে খুন্দি লৈছো আৰু আদা দুটুকুৰা এনেকে মিহি মিহিকে কাটি ললো তেতে টেক্সচাৰটো ধুনিয়া হয় আৰু টেষ্টটো হয় পিয়াজবোৰ এনেকে মই ঠিক বাউল শেপত কাটি লৈছো এটা ডাঙৰ পিয়াজ আৰু এয়া দুখিলা মান ধনিয়া আৰু লগত আছে এয়া 2 চামুচ ডাঙৰকে মানে 2 চামুচ খৰিচা বাঁহগাজ এতিয়া ফাৰ্স্ট কেৰাহীখন এনেকে বহাই ললো আৰু ইয়াত থকা পানীখিনি শুকালে তেলটো দি দিম এতিয়া অকনমান তেল দিম বেছি নহয় আধা চামুচ মই চেনি দিছো চেনিটো অপচনেল হয় আপোনালোকে নিদিলেও হ'ল চেনি দিলে কালাৰটো ভাল হয় আসলতে সেই কাৰণে দিছো মই চেনিখিনি ধুনিয়াকে তেলৰ লগত মিলি গল এতিয়া আমি ইয়াত ফাৰ্স্ট পিয়াজখিনি দি দিম পিয়াজৰ কালাৰটো এনেকে অকমান চেঞ্জ হওঁতে এই খুন্দি থোৱা নহৰুখিনি ফাৰ্স্ট দি লম এটা আকৌ এবাৰ ভালকে লৰাই দিম এতিয়া অকনমান হালধি দিলো প্ৰায় আধা চামুচ সৰু আধা চামুচ এইখিনি ভালকে মিক্স কৰি হৈ যাব পাছত তাৰপিছত মিহি মিহিকে কাটি থোৱা আদাখিনি দিম অলপ সাৱধানে লৰাব বেছি লৰাই দিলে আদাখিনি ভাঙি যাবতো এটা ধুনিয়াকে এইখিনি ভাজি হৈ গৈছে এতিয়া আমি পৰ্কখিনি এতিয়া দি দিম ইয়াত এতিয়া ভালদৰে একবাৰ মিক্স কৰি লওঁ এতিয়া সৰু সৰুকে কাটি থোৱা জলকীয়াখিনি দি দিম মানে শুকান জলকীয়া যে আছিলে সেয়া দি দিম এতিয়া ইয়াত প্ৰায় 2 মিনিট মান এনেকে থোৱাৰ পাছত মিক্স হৈ যোৱাৰ পাছত ধুনিয়াকে এতিয়া আমি তাত জোখ অনুযায়ী যিমান নিমখ লাগে সেইটো দি দিম আধা কেজিত প্ৰায় 2 চামুচ নিমখ লাগে এতিয়া ভালদৰে এনেকে মিক্স কৰি প্ৰায় 5 মিনিট মান ৰাখি দিলে হৈ যাব এতিয়া আমি ইয়াত খৰিচাখিনি দি দিম আমাৰ বনাই অলমোস্ট হৈ গল এতিয়া আমি মান ধনিয়াকণ দিলে হৈ যাব এতিয়া 5 মিনিট মান ঢাকি থৈ দিম হৈ যাব কিন্তু গ্যাসটো বন্ধ কৰি আশা কৰোঁ ভিডিওটো চাই আপোনালোকে সকলোৱে ভাল পালে আৰু ঘৰটো একবাৰ ট্ৰাই কৰি চাব যোনে যোনে খায় বাকি নেক্সট ভিডিওলৈকে বাই বাই